ধুনু ভাবিছা চাগে মই ৰিলছ বনাবলৈ লৈছোঁ ন মোবাইলটো লোৱা দেখি মানে দৌৰি আহিছে কিবা এটা খাবা মানে আজি বতৰটো খুব ডাৱৰীয়া যিহেতু বৰষুণো পৰি আছে এতিয়া এটা একদম ধুনীয়া খুব 5 মিনিটতে এটা বস্তু বনাই খুৱাম ভাবিছোঁ কিনি আনি নহয় আজি দেউতাই কিনি নানে মই খুৱাম ভাবিছোঁ খাবা ঘৰতে বনাই দিম তেতিয়াহ'লে তুমি বেছি সময় নহয় 5 মিনিট সময় ৱেইট কৰা একদম 5 মিনিটতে মই বনাই আনি আছোঁ এতিয়া মই পাকঘৰলৈ সোমাই আহি এয়া দেখিছানে ব্ৰেড লৈ ল'লোঁ 4খন আৰু লগতে লৈ লৈছোঁ এটা কণী আৰু অকণমান বন্ধাকবি কাটি লৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে ইয়াত গাজৰো কাটি ল'ব পাৰে কিন্তু মই গাজৰ যিহেতু নাই বন্ধাকবি অকণ লৈছোঁ কি বনাব গৈ আছোঁ আপোনালোকে চাগে ভাবিছে ন গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক নিশ্চয় গম পাব প্ৰথমতে ব্ৰেডখিনি এনেদৰে টুকুৰা কৰি ল'লোঁ আৰু ইয়াতে এতিয়া অকণমান পানী দি ব্ৰেডখিনি অলপ মিক্স কৰি দিম নহ'লে ব্ৰেডখিনি বহুত শুকান হৈ থাকে নহয় জানো গতিকে অলপ এনেদৰে মিক্স কৰি লৈছোঁ এইটো আপোনালোকৰ শিশুসকলক টিফিনতো আপোনালোকে কেতিয়াবা দিব পাৰে খুব এটা সহজ ৰেচিপি মানে কম সময়তে হোৱাৰ এটা টেষ্টি ৰেচিপি এতিয়া এখন কেৰাহী পাতি দিলোঁ আৰু তাতে এয়া দেখিছানে কণীটো অকণমান এনেদৰে গুড়া ভাজি বনোৱাৰ দৰে বনাই ল'ম ইয়াত অকণমান নিমখ দিছোঁ আৰু একো দিয়া নাই এইখিনি এতিয়া হৈ গ'ল হৈ যোৱাৰ পিছতে ইয়াতে আকৌ তেল দিম আৰু তেল দিয়াৰ পিছতে এয়া অকণমান আকৌ তেল দিম ইয়াত তেল দিছোঁ দেখিছানে আৰু ইয়াতে এতিয়া দি দিম মই কাটি ৰখা পিঁয়াজ যিহেতু এটা পিঁয়াজো মই কাটি ৰাখিছিলোঁ এয়া পিঁয়াজটো দি দিছোঁ আৰু পিঁয়াজখিনি এতিয়া অকণমান সময় ভাজি ল'ম ভাজাৰ পিছতে ইয়াতে দি দিলোঁ বন্ধাকবি যিখিনি বন্ধাকবি মই কাটি ৰাখিছিলোঁ বন্ধাকবি দি দিলোঁ আৰু এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম ভাজাৰ পিছতে ইয়াতে মই ইয়াতে অকণমান নিমখ দি দিছোঁ দেই কিন্তু বেলেগ বস্তু তেনেকৈ একোৱেই দিব নালাগে খুব মানে হেলথিও হয় আচলতে আপোনালোকৰ শিশুসকলক বনাই খুৱাবচোন খুবেই ভাল পাব বাহিৰৰ বস্তুবিলাক যেতিয়া বিচাৰি ফুৰে খাবলৈ আমি যদি এনেদৰে ঘৰতে কিবা এটা ফাষ্ট ফুড টাইপৰ বস্তু এটা বনাই খুৱাব পাৰোঁ সিহঁতেও মানে খাই ভাল পায় আৰু আমাৰো ভাল লাগে আচলতে মনবিলাক এতিয়া ব্ৰেডখিনি যিখিনি ব্ৰেড মই কাটি ৰাখিছিলোঁ সেইখিনি ইয়াতে বন্ধাকবিৰ লগতে মিক্স কৰি অকণমান এনেদৰে লৰাই বগৰাই দিছোঁ ইয়াতে আপোনালোকেতো দেখিলে নিমখ অকণমান দিছোঁ লগত আৰু বেছি একো দিয়া নাই আৰু এতিয়া ইয়াতে এড কৰিম অকণমান টমেটো চচ মই ইয়াতে দি দিম তেতিয়া খাই বেছি ভাল লাগে এয়া মই ইয়াত দি দিছোঁ চচ আৰু এই চচখিনি দিয়াৰ পিছতে মই এতিয়া এইখিনি লাহে লাহে লৰাই দিম আৰু লৰাই দিয়াৰ পিছতে ইয়াতে দি দিম মই এতিয়া যিখিনি কণী মই গুড়া ভাজি কৰি ৰাখিছিলোঁ সেই কণীখিনি ইয়াত দি দিছোঁ দেখিছানে কণীখিনি দিয়াৰ পিছত একেবাৰে শেষত মই দি দিছোঁ ইয়াত অকণমান চীজ এইটো আপোনালোকে নিদিলেও হয় এইটো অপশ্যনেল হয় যদি আপোনালোকৰ ঘৰত এভেইলেবল নাথাকে তেতিয়াহ'লে দিবই যে লাগিব সেইটো কথা নাই কিন্তু দিলে ভাল লাগে যিহেতু মোৰ আছিলে গতিকে মই ইয়াতে এড কৰি দিলোঁ আৰু এইখিনি এতিয়া অকণমান সময় ঢাকি দিম তাৰপিছতে মোৰ হৈ যাব এয়া এটা খুব ধুনীয়া ৰেচিপি আপোনালোকে যদি ঘৰত বনাই খাইছেতো খাইছে যদি বনাই খোৱা নাই তেতিয়াহ'লে এনেদৰে বনাই ল'ৰা ছোৱালীকো খুৱাব পাৰিব আৰু আপোনালোকেও জিভাৰ তৃপ্তি ল'ব পাৰিব শেষত বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহ'লে আজিলৈ আহোঁ নেক্সট পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱা আশাৰে তেতিয়াহ'লে আহকচোন মই কলিজাক দিওঁ খাবলৈ এইখিনি ৰেডি এতিয়া তুমি খাই চোৱা টেষ্ট কৰি তাৰপিছত কেনেকুৱা হৈছে মোক জনোৱা খোৱা দেখিবলৈ মস্তি লাগিছে দেখি কেনেকুৱা মস্তি খোৱা মজা নে মজা টিফিনত মানে আজিৰ পৰা আৰু এইটো বস্তু খুব কম সময়তে দিব পাৰিম ন আৰু এখন বেলনা লৈ পেলাই কি কৰি আছিলা খেলি আছিলা এতিয়া বেলনা খেলা বয়স পৰীক্ষা কাইলৈ পৰহিলে তথাপিতো যে ইমান ধুনীয়াকৈ বনাই মই খুৱাইছোঁ টিফিনতো দিব পাৰিম ন ঠিক আছে তেতিয়াহ'লে খোৱা দেই